তোমার অনুমানই পবিত্র ভালোরে উপলব্ধি করিব পারিস হবে সে নকমে দিয়া দেবী সময়ত সকলো দেখিবা আৰু বুজিব পাৰিবা সংক্ষেপতে কওঁ বাৰু শুনা
চাওঁতে চাওঁতে ব্ৰহ্মকল্পৰ পাৰ হৈ পদ্মকল্পৰ ঘোলাবি পদ্মকল্পত ব্ৰহ্মাৰ সৃষ্টি হৈ ব্ৰহ্মাৰ পৰা বিষ্ণু আৰু একাদশ ৰুদ্ৰৰ সৃষ্টি হ'ল। সেই বিষ্ণু এতিয়া বৰা ৰূপেৰে বৰা কল্পৰ পাতনি মেলিব। বৰা কল্প আছে কিবা কাৰণ আছে দেৱী, বহুতো কাৰণ আছে। ভগৱান ভকত আৰু হৰিনামৰ মহিমা প্ৰচাৰ কৰিবৰ বাবে এই অৱতাৰ হ'ব। ইয়াৰ বাবে প্ৰথমেই হ'ব বৈকুণ্ঠৰ দুৱৰী জয় আৰু বিজয়ৰ পতন। তাৰ পাছত মহাভক্তচাৰী শিখৰ হৰিনামৰ মহিমা। তাৰ পাছত সৃষ্টি হ'ব আদি দৈত্য গৌৰী। সেই দৈত্য ঘোৰক নিধন কৰিবৰ বাবে সৃষ্টি হ'ব দেৱী বৰা অৱতাৰ। বৈকুণ্ঠ জয় আৰু বিজয় পুনৰ মুক্তি নহ'ব নেকি? হ'ব নিশ্চয় হ'ব। বৈকুণ্ঠ জয় আৰু বিজয়ে পাপ অৰ্জন কৰি পাপ কৰি লৈ মৰ্ত্যত পাপৰ প্ৰায়শ্চিত্ত ভোগ কৰিব। তাৰ পাছত পাপ দেহ ত্যাগ কৰি পুনৰ বৈকুণ্ঠত স্থান পাব। পাপ কৰি কি মই একো বুজা নাই। নুবুজিবা দেৱী, য'ত লেখ মানুহ পাপ ধৰ্মৰ নাই তাত পাপ কি কেনেকৈ বুজিবা? শুনা, সত্য ত্ৰেতা দ্বাপৰ কলি এই চাৰি যুগত ধৰ্ম অধৰ্ম পাপ আৰু পুণ্যই বিৰাজ কৰে। প্ৰতি যুগতেই চাৰি যুগ বৰ্তি থাকে। দেৱী, ইয়াৰ মূলতে হ'ল হৰিৰ নাম। কিন্তু হৰিনাম কলিৰ মহাশত্ৰু। সন্ত সাধুৰ দেহত যদি কলিৰ প্ৰৱেশ ঘটে তেতিয়াই সেই দেহ পাপ দেহ হয়। পাপী দেহে যদি জ্ঞানে বা অজ্ঞানে এবাৰো আমাৰ নাম স্মৰণ কৰে তেতিয়াই পাপৰ পৰা পৰিত্ৰাণ পায়। বৈকুণ্ঠৰ জয় আৰু বিজয়ৰ দৰে শান্ত সাধুৰ দেহতো কলিৰ প্ৰৱেশ ঘটিব। নিশ্চয় আমার ফালে হয়েছে
নারায়ণ আজ আমারে পরম সৌভাগ্য স্বয়ং লক্ষ্মী নারায়ণরে পাদ দর্শন হে প্রভু বিশ্ব ব্রহ্মাণ্ডর গড়াকে হে মাতৃ করুণাময় জগৎ চরণে উভয় শ্রী শরণ হে নিখিল নারদরে কত সহস্র কৌশি প্রণিপাতে শান্তকারম ভুজগশয়ন পদ্মনাভম সুরেশ বিশ্বধারম গগন সদৃশম মেঘবর্ণা তোমার মধুর ঘরের নাম শ্রবণ করিবলৈ পাই পবিত্র ঘরে বৈকুণ্ঠ আছে দেবৰী প্ৰভু জানিব পাৰোনে হঠাৎ বৈকুণ্ঠে আগমনৰ বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকীকো এই কথা নিখিল নাৰদে বুজাই ক'ব লাগিব তথাপিও সুধিছে যেতিয়া শুনি প্ৰভু দৈত্য দানৱ অত্যাচাৰত বহুমতি কম্পিত হয়ে আজি তোমারই শরণ পেয়েছে প্রভু প্রভু কমলেশ্বর বহুমতি উদ্ধারের ব্যবস্থা করা তার বাবে কোনো চিন্তা করিবা দেবৰী সৃষ্টিৰ পাতনিৰ পৰা দুষ্টক দমন আৰু ঠাণ্ডক পালন কৰি সৃষ্টি ৰক্ষাৰ ভাৰ মই কৰিছিলোঁ অচিৰেই মই অত্যাচাৰীসকলক বিনাশ কৰি বহুমতিৰ ভাৰ মই কৰিম এই ক্ষেত্ৰত তোমাৰ সহায়ৰ অতিকেই প্ৰয়োজন হ'ব দেবৰী প্ৰভুৰ লীলাতে এই নিখিল নাৰদে সদায় সভাপতি হৈ যাব প্ৰভু হে প্ৰভু কমলেশ্বৰ হে মাতৃ করুণাময়ী জগৎ জননী উভয়ৰ শ্ৰী চৰণত পুনশ্চ এই নিখিল নাৰদে শত সহস্ৰ কৌতুক প্ৰণিপাত জনাই এবে মই মানিছো পবিত্র ভবানাম পবিত্র পরম ভবানাম উদরকার ভবনে দেখিল নয়নে ও লক্ষ্মীনা রায়ণ হরি প্রভু রাধু চরণতে পুনরে পরিবারে অরুণু নুজুরু করি নারায়ণ 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 ও